guys, welcome back to my YouTube channel. এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে আৰু বহুত দিনৰ মূৰত ডেইলি ব্লগ এটা আজি কৰিম বুলি ভাবিছো। অলৰেডি 11টা বাজি গ'ল বাৰু ডেইলি ব্লগ কৰোতে মৰ্নিংতে ভিডিঅ'টো ষ্টাৰ্ট কৰিব পৰা নগ'ল যিহেতু ঘৰৰ কিছুমান কাম আছিল কৰোতে মেলতে 11টা বাজি গ'ল। একদম ভাত পানী খালো, খাই বৈ আজৰি হলো। আজৰি হৈ ভাবিছো এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, অলপমান দেখাওঁ কিনো কৰোঁ। দিনটো পুৰা ব্যস্ততাৰ মাজত গৈ আছে দিনবিলাক। একচুৱেলি মই যিহেতু আপোনালোকে চাইছে চাগে মোৰ লাষ্ট ব্লগটো ইণ্টাৰ্ণশ্বিপৰ দুটামান ক্লিপ আপোনালোকক দেখাইছিলোঁ। তাতনো কেনেকৈ কৰিছিলোঁ সকলো দেখুৱাটো সম্ভৱ নহয় যিহেতু, সেইবাবে থুলমূলকৈ আপোনালোকক অলপ দেখালোঁ। এতিয়া ভাবিছোঁ আজি মই দিনটোৰ কাৰ্যসূচীটো আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ, কি হৈ আছে, কি কৰি আছোঁ। চ' ইণ্টাৰ্ণশ্বিপ হৈ যোৱাৰ পিছতে এতিয়া ৰিপৰ্ট যিহেতু ছাবমিট কৰিব লাগে, ৰিপৰ্ট বনাই আছোঁ। তাকে এইবিলাক কৰোঁতেই মানে সময়বিলাক গুচি গৈছে আৰু ইমান মানে গৰম ৰ'দ দিছে, যিটো ৰ'দ দিছে মানে এতিয়াও। চ' বাৰু যি কি নহওক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক, দেখাই থাকিম সকলো মই কি কৰোঁ আপোনালোকক। বন্ধুসকল, এতিয়া আমি নামঘৰলৈ আহিলোঁ। যিহেতু আজি ভাদ মাহৰ শেষৰটো দিন, সেইবাবে আমাৰ নামঘৰতো নাম সামৰণি হৈছে আৰু মই খৰধৰকৈ গা পা ধুই পিনি নামঘৰলৈ বুলি ওলাই আহিলোঁ। সকলো এতিয়া নামঘৰত ব্যস্ত আছে, মাহঁতো আহিলে বাৰু, ভাইটি স্কুল গ'ল, সি নাই। চ' মই ভাবিলোঁ আপোনালোকক দেখাওঁ আজি আমাৰ নামঘৰতনো কি হৈছে। চ' চাই থাকক আপোনালোকে ভিডিঅ'টো। আৰু এতিয়া আমি নামঘৰত আছোঁ আৰু এয়া আইতা কৈ দিয়ক কিবা এয়া চব পঢ়ি আছে হয় নাই? ভাল লাগিছে নাই আপোনাৰ? আজিৰ পৰা শেষ হোৱা নাই, নামঘৰলৈ আহিব। আৰু এয়া আইসকলৰ পৰা নামঘৰৰ মিঠৈ, আজি যিহেতু নাম সামৰণি ধুনীয়াকৈ বনাইছে হয় নাই? এয়া মন্দিৰত আইতাই মিঠৈ আনিছে, আইতাই গুৰ কাটিছে, চবে নিজৰ নিজৰ কাম আৰু বেলেগ বেলেগে। বুনিয়া ভুজিয়া লগত হয় এইফালে হয় চাহ দিছে মোক। গৰমত কাম কৰিছে আৰু অঁ বুনিয়া ভুজিয়া আৰু এতিয়া আমি চাকি জ্বলালোঁ, চাকি জ্বলাই পিনি বহি আছোঁ। বহি পিনে ইয়াত চাহ দিছে, মই চাহ খাব লাগিব। লাইন পাতি হ'ল আৰু এইফালে বিজি মানুহ, এইফালে মা মা হাই কৈ দিয়া। নামঘৰত আছোঁ আমি, এইফালে নবৌ আছে, বৰমতা নবৌ। এইফালে আমি পূৰা চাহ খাম আৰু এতিয়া ফিকা চাহৰ লগত বুনিয়া ভুজিয়া। এতিয়া বিয়া আছে, বিয়ালৈ ওলাওঁগৈ আকৌ আমি। যাব নাই আপুনি বিয়ালৈ? আপুনি যাব নাই? যাম যাব।
আমাৰ এই মই মানে ৰং কৰিলোঁ এফালে হাইলাইট কৰে যে আৰু মায়ে আকৌ চুলি পকিলে বুলি কৈছে হয় দেই অল পেটাৰ মানুহ নাজানে যে ৰঙা ক'লা কৰি লৈছোঁ সেই হাইলাইট কৰিলোঁ তাকে কৈছে এতিয়া যাওঁ বিয়ালৈ ওলাওঁগৈ তাৰপিছত বিয়াৰ আউটফিটটো দেখাম আপোনালোকক আৰু যিহেতু কাইলৈ বিশ্বকৰ্মা পূজা সেইকাৰণে আমাৰ চুটিকৰ পূৰা গাড়ী ধোৱাত ব্যস্ত সি পূৰা গাড়ী পূৰা চিকচিকীয়া কৰি দিছে সি চুটিকক হয় না চুটিকক সেইটো একদম গাড়ী চাফা কৰি আছে সি যিহেতু কাইলৈ ধুবলৈ সময় নহয় সেইবাবে আজিয়ে ধুই লৈছে অঁ বাকীকেইখন ধুলি নি বাকীকেইখনো ধুলে বোলে সি কাইলৈ বিশ্বকৰ্মা পূজা আপোনালোকৰ বিশ্বকৰ্মাও দেখাম আৰু অলপ অলপকৈ সি ধুই আছে এয়া ঘৰৰ এইফালে পানী আনি লৈছে সি ধুই আছে আৰু বাকী ধুই মেলি আজৰি হৈ আছে হ'বলা সি একদম চব ধুলে স্কুটিখন নাই ধোৱা ট্ৰেক্টৰখনো ধুলে এফালে এইখনো ধুলে চব একদম চিকচিকীয়া কৰি থৈছে সি এখন আৰু স্কুটিখন হেণ্ডেলাখন ধুলে কাৰখন পাপাই কালি একদম ৱাশ্বিং চেণ্টাৰত ধুনীয়াকৈ ধুৱাই আনিছে একদম চিকচিকীয়া হৈ আছে আৰু কাইলৈ বিশ্বকৰ্মা পূজা পথাৰহে যেনেধৰণে পাণ জপা দি জাপি আহিছোঁ আমি মানুহখিনি চাৰিজনী দেই সেয়া মা এইফালে আছে যেনে তেনে আহিছোঁ বিয়ালৈ আমি স্কুটি লৈ আহিম ভাবিছিলোঁ তাৰপিছত কিন্তু স্কুটি দৌতিহে আমাৰ কি বুলি কয় স্কুটি লৈ আহিম বুলি আহিছোঁ তাৰপিছত কাপোৰ কানি পিন্ধিলে অকণমান দিগদাৰ হৈ যায় আৰু এইফালে আমাৰ ড্ৰাইভাৰ চিটত আছে এয়া চুটিক দাদা আৰু এইফালে আছে প্ৰদীপ দাই হাই কৰি দিয়ক হাই এতিয়া আমি গৈ আছোঁ মই মানে এতিয়া পাৰ্চেল এটা আহিছে মোৰ কাপোৰ দুযোৰ অৰ্ডাৰ দি থৈছিলোঁ এনেকৈ দিব পাৰি যে লগৰ এজনী হাতে কাপোৰ দিছিলোঁ চ' আহিছে পাৰ্চেলখন ক'ত লৈ আছোঁ চ' তাকে অপেনিং কৰোঁ বুলি আহিছোঁ আপোনালোককো দেখাম এইটো দাম দিছে নাই গায়ত্ৰী গগৈ আছে চ' এতিয়া সেইটো খুলি লওঁ তাৰপিছত আপোনালোকক দেখাই কাপোৰ দুযোৰ এযোৰ কালাৰ আছিলে নীলা কালাৰ এইটো চৰি অৰেঞ্জ কালাৰ কমলা ৰঙৰ এযোৰ এনাই আঁতৰাই দে এনাই একদম ধৰি আছে কাপোৰ দেখাবলৈ আপোনালোকক সেইযোৰ আঁতৰাই দে এইযোৰ হয় এইযোৰ ব্লু কালাৰ তেনেকৈ পিংক আছে অলপ কটন কাপোৰ মানে AC কটন আৰু চ' দুযোৰ আনিছিলোঁ মই দুযোৰ কম্ব পেক আছিলে মানে 1400 টকাত দুযোৰ দিছে আৰু 700 টকা আৰু সেয়া আমাৰ এনাই এনেকৈ হাই কৰে হাই গাইজ বুলি কওঁ হাই গাইজ এয়া কাপোৰ এয়া এই দুযোৰে দিছিলোঁ ভাল লাগিছে ন আপোনালোকে কমেণ্টত জনাব এতিয়া মানে আমি আকৌ ঘৰৰ ওচৰতে সকাম এটা আছে সকাম খাবলৈ আহিলোঁ এইগৰাকীও আহিছে লগতে চব মানে আজিৰ দিনটোত মানে ইমানে নামঘৰত নাম লোৱা বিয়া দেখালোঁ বিয়া খালোঁগৈ আকৌ এতিয়া আমাৰ ঘৰৰ মানে ওচৰতে সকাম আছিলে ইয়াত খাবলৈ আহিছোঁ এতিয়া হা মই বিয়া খালোঁগৈ এতিয়া আকৌ ভোজ খাবলৈ এতিয়া মানে খাম আৰু আকৌ আজি মানে পূৰা চব ধুই মুই খাম আৰু ভাইটি অলপ ফুৰি আছে আমি চব বহিছোঁ মা দেৰিকৈ আহিব আমাৰ ঘৰৰ একদম কাষতে আৰু চ' খাই বৈ লওঁ